ফাইনেলি মই গেটৰ পৰা এণ্ট্ৰি কৰিলোঁ আৰু এণ্ট্ৰি কৰাৰ পিছত এইটোৱে হ'ল ৰিচেপশ্যন। এইখন হস্পিটেলৰ যিটো ৰিচেপশ্যন বুলি আমি কওঁ আৰু এইখনে হ'ল ৰিচেপশ্যন। এইটো আপোনালোকে দেখা পাইছে, এইটো ৰিচেপশ্যন হয় আৰু ইয়াত তেজপুৰ মেডিকেল কলেজ, এইটো হয় ৰিচেপশ্যন। ফাৰ্ষ্ট টাইমত আপোনাৰ নামটো জনাই দিব আপুনি। নমস্কাৰ, মই মনোজ কুমাৰ প্ৰধান, মই হিৰাজুলি বাগানৰ পৰা বিলং কৰোঁ। আপুনি ইয়াত একজেক্টলি কি কৰে? মই এম্বুলেঞ্চ চালক। ইয়াত কিমানকেইটা এম্বুলেঞ্চ আছে আপুনি জানে নেকি? তেনেকুৱা আমাৰ প্ৰত্যেকটা বাগানতে আমাৰ ঢেকীয়াজুলি হওক আমাৰ এই শোণিতপুৰত যিমানটা বাগান আছে প্ৰত্যেকটা বাগানতে আমাৰ এই এম্বুলেঞ্চটো দিয়া হৈছে। আপোনালোকে শুনা পাইছে, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত মানে এইটো ডাঙৰ হস্পিটেল বুলি আমি ক'ব পাৰোঁ। এইটো হস্পিটেলৰ ভিতৰত এইটো হ'ল ৰিচেপশ্যন। আপোনালোকে ৰিচেপশ্যনটো দেখা পাইছে আৰু বিল্ডিংখন এইটোৱে হয় আৰু গোটাই যিটো ছাইড আছে এইখন ছাইডৰ পৰা পাৰ্কিং প্লেচে হয়। মানে বুম লম্বা 200 মিটাৰতকৈ বেছিহে হ'ব। ইয়াত যিটো পাৰ্কিং প্লেচটো মানে এভেইলেবল হৈ আছে আৰু কিলিংটো ক'বই নালাগে, মানে চিকৰ থু ক'ৰবাত পেলাব নোৱাৰে আৰু চিকৰ এটা পেগতো নাই ইয়াত। মানে এনেকুৱা চাফা, এনেকুৱা কিলিং ইয়াত। আপোনালোকে বিশ্বাস নহ'ব যে এনেকুৱা হস্পিটেল আমাৰ অসমৰ ভিতৰতো এনেকুৱা কিলিং হস্পিটেল আছে। কিন্তু কিছুমানে যিবিলাক মানুহ অহা নাই ইয়াত বিশ্বাস নকৰিব। ময়ো ফাৰ্ষ্টত আহিলোঁ, মই কেতিয়াবা ভবা নাছিলোঁ যে চৰকাৰী হস্পিটেলখন এনেকুৱা চাফা আৰু ভাল হয়। কিন্তু আপোনালোকে একবাৰ আহি চাব, এইখন হস্পিটেলত আপোনালোকে আহি চাব, আহি চালেহে আপোনালোকে গম পাব। আৰু গাড়ীৰ যিটো পাৰ্কিং হয়, এইবিলাক পাৰ্কিং এভেইলেবল জেগা আছে ইয়াত, কম নাই। আপুনি ক'ত যাব, গাড়ী য'তে ত'তে আপোনালোকে ৰাখিব পাৰে, কোনো ছেফটিত থাকিব গাড়ী। ইয়াত কোনো ধৰণৰ ৰিস্ক নাই আপোনালোকৰ। গৈ থাকোঁতে আমি শেষৰলৈকে গৈ থাকোঁ আৰু সিফালে আছে কলেজ আৰু কলেজৰ ভিতৰতো আমি যাম, সিফালে পাৰ্মিশ্যন ল'ম, পাৰ্মিশ্যন লৈ কিনে আমি ভিতৰত যাই কিনে কথা পাতিম আৰু কথা পাতা আপোনালোকে দেখা পাইছে সেইটোৱে হ'ল হস্পিটেল। ডাঙৰ হস্পিটেল হয় এইখন আৰু সেইটো হ'ল তেজপুৰ মেডিকেল হস্পিটেল আৰু এইখন হস্পিটেলত আপোনালোকে দেখা পাইছে ডাঙৰ। আপোনালোকে দেখা পালেহে গম পাব এইটোৱে হস্পিটেল আৰু এইখন হস্পিটেলত যদি আপোনালোকে নিশ্চয় বেমাৰী লৈ আহে নিশ্চয় ভাল হ'ব। আৰু ইয়াত কিমান ডক্টৰ আছে, কিমান চিষ্টাৰ আছে আপোনালোকে বিলকুল ক'ব নোৱাৰিব। এম্বুলেঞ্চ গৈয়ে আছে, আপোনালোকে দেখা পাইছে, এটা গৈ আছে, এটা আহি আছে। এইটো এটা গৈ আছে আৰু সিফালৰ পৰা আহি আছে আৰু সেনেকুৱা গৈ আমি আৰু কি পালোঁ আৰু ইয়াত এইটো ইমাৰ্জেঞ্চি আমি ৰিচেপশ্যন পাই গ'লোঁ। যদি কেতিয়াবা বেমাৰী যদি ইমাৰ্জেঞ্চি হয় আৰু ইমাৰ্জেঞ্চি হোৱাৰ লগে লগে ইয়াত আহিব। আপোনালোকে দেখা পাইছে সেইটো হ'ল ইমাৰ্জেঞ্চি বোৰ্ড আৰু সেইখনে হ'ল ইমাৰ্জেঞ্চি। আৰু ইমাৰ্জেঞ্চি যদি কেতিয়াবা আহে আপোনালোকেতো গম পাব কেনেকুৱা হয়। আৰু এই ইমাৰ্জেঞ্চিখনত কোনো ধৰণৰ ভিৰ নাই, মানে মানুহ কম আছে। এইটো ছাইডত এইটো হ'ল আমাৰ সিফালৰ পিনে অহাৰ পিছত এইটো হ'ল ৰাইট ছাইড আৰু এই ছাইড হ'ল লেফ্ট ছাইড আৰু লেফ্ট ছাইডত মানুহ অলপ বেছিহে আছে, ৰাইট ছাইডত মানুহ অলপ কম আছে। আৰু সেইখিনি হ'ল এটা গেট আৰু সেইটো গেটৰ পৰা আপুনি এণ্ট্ৰি ল'ব পাৰে, এক্সিট ল'ব পাৰে আৰু সেইটো হ'ল এণ্ট্ৰি গেট আৰু এক্সিট গেট। এতিয়া মই আছোঁ শেষতহে আছোঁ আৰু সিপিনে হ'ল কলেজ। আৰু যদি কলেজত কোনোবাই আহিব বিচাৰে তেনেহ'লে আপোনালোকেও আহিব পাৰিব এইখন হস্পিটেলত। যদি হস্পিটেলখন বহুতে ভাল আৰু ধুনীয়া লোকেশ্যনত হস্পিটেলখন বনাই দিছে, ইয়াত আপোনালোকে ইয়াত আহিব, আপোনালোকে বহুত ভাল লাগিব। আৰু এতিয়া যাম আমি ভিতৰ ফালে আৰু ভিতৰত কেনেকুৱা আছে, কেনেকুৱা মানুহ আছে আপোনালোকক দেখাম, আমি চব লাইভ পূৰ্বত দেখাই দিম। এতিয়া আমি যাম ভিতৰত যাই কিনে আমি কথা পাতিম। ইয়াতলৈকে শেষত আছে আৰু সেইটো ছাইডত হ'ল গেট যিটো আছে, ইয়াতো চিকিউৰিটি আছে আৰু চিকিউৰিটি সিফালেও আছে। এইটো গেটতো চিকিউৰিটি আছে, অনলি এইটো এক্সিট হয় আৰু সেইটো হ'ল এণ্ট্ৰি গেট। আৰু যিটো ইমাৰ্জেঞ্চি ৰিচেপশ্যন এইটো হয়। ইয়াত টমটম, ইলেক্ট্ৰিকেল, বেটাৰী, ই ৰিক্সাও ইয়াত পেচেণ্ট লৈ আহে। আপোনালোকে দেখা পাইছে ইয়াত স্থানীয় যিবিলাক মানুহ আছে সৰু সুৰা গাড়ীও আনিব পাৰে। ইয়াত যিকোনো গাড়ীৰ পাৰ্মিশ্যন আছে আৰু এণ্ট্ৰি ল'ব পাৰে, পাৰ্কিং য'তে ত'তে কৰিব পাৰে। আমাৰ সিফালে দৰে এনেকুৱা নহয় যে পাৰ্কিঙৰ জেগা নাই, সৰু গাড়ী পাৰ্কিং কৰিব নেদে। ইয়াত ষ্টক আছে, জেগা এভেইলেবল আছে আৰু পাৰ্কিঙৰ কোনো ধৰণৰ চাৰ্জ নলয়। এইটো হস্পিটেল চবতকৈ বেষ্ট এইটোৱে হয়। ইমান ডাঙৰ ইমান গাড়ী যদি পইচা লয়, আমাৰ মঙলদৈত কি কৰে 20 টকাকৈ পাৰ্কিং লয়। মঙলদৈ হস্পিটেলত যদি আপুনি কেতিয়াবা কাৰ পাৰ্কিং কৰিছে তেনেহ'লে 20 টকাকৈ ল'ব। আৰু এইখন হস্পিটেলত যদি তেজপুৰ মেডিকেল হস্পিটেলত যদি আপোনালোকে আহে আপোনালোকৰ পাৰ্কিং কেতিয়াও নলয়। আৰু সেইটো হ'ল ছিষ্টেম, এভেইলেবল ফেচিলিটি ইয়াত আছে। আপোনালোকে নিশ্চয় গম পোৱা নাই যে এইটো কি একজেক্টলি মই কি এনেকুৱা আবুল তাবুল বকি আছোঁ। আবুল তাবুল বকা নাই, ময়ো গাড়ী পাৰ্কিং কৰিছোঁ আৰু পাৰ্কিঙৰ পইচা যিটো হয় এইটো মোৰ পৰা লোৱা নাই, আপোনালোকৰ পৰাও নল'ব, নিশ্চয় নল'ব। আপোনালোকে দেখা পাইছে ইয়াত বহুত